দুটা গ'ল ষ্টাৰ্টে তাৰমানে এই IPL চাই আছে ইয়াক ফোন কৰি সুধো ন কেনেকৈ চাইছে হেল্ল' কি হ'ল তই IPL চাই আছ চাই আছো তাৰপিছত কি হ'ল কেনেকৈ চাইছ কিহত চাইছ তই তোক মই এডভাৰটাইজ দিলে মানে ফোন কৰি আছো অভাৰ শেষলে মানে এড দিব যে তেতিয়া মই ফোন কৰি আছো তোক A few moments later. তই IPL কেনেকৈ চাই আছ কোৱা না ময়ো চাম বোলো হটষ্টাৰটো আজিকালি ফ্ৰী ছাবস্ক্ৰিপশ্যন নাই কোৱা না আমাৰ টিভিটো আছে তাৰমানে দুটা অকল নিউজ টাইপকে চাই থাকে মই কেনেকৈ চাম বাৰু কি হ'ব কেনেকৈ চাই আছ হটষ্টাৰ চাই আছো 399 টকাৰ ছাবস্ক্ৰিপশ্যন কৰি মই তোৰ কথা জানো নহয় তই এনেও পইচা খৰচ নকৰ ক কেনেকৈ চাইছ IPL বাৰে বাৰে কবি নে নক আৰে ভাই তই যদি ইমানেই ডাঙৰ IPL ফেন তেতিয়াহ'লে 399 টকাৰ ছাবস্ক্ৰিপশ্যন কৰি ল না টকা নাই যদি মই দিওঁ ইমান টকা ক'ত থৈছ কি তই সোণৰ হেৰি বনাবি নেকি পেণ্ডেল বনাবি নেকি বাৰু মই বিশ্বাস কৰি লৈছোঁ তই যদি ফোনত IPL চাই আছ তেতিয়াহ'লে কচোন কিমান ৰান হ'ল মই জানো তই মোৰ নিচিনাকৈ ষ্টেটাছতে IPL চাই আছ মই জানো অ'কে তহঁতি মানে বিশ্বাসে নক চাই পিনি মই কৈ দিছোঁ ৰ A few minutes later. ইমান দেৰি অহা নাই অথনিৰ পৰা মই মানুহজনী ৰৈ আমনি লাগি গৈছে ল'ৰাবোৰ সঁচাকৈ এনেকৈ ইমান দেৰি অহা নাই লগ কৰিবলৈ ৰৈ আছোহি ফোন এটাকে কৰোঁ মাক চিলাই পিনি ছাবস্ক্ৰিপশ্যনটো কৰি ল'লোঁ যেতিয়া এতিয়া আৰু চিন্তা নাই IPL ধুনীয়াকৈ চাব পাৰিম আৰু ফোন কৰিব হ'লে হেল্ল' কাক বুজাইছে আপুনি কোনে কৈছে ক'ত লাগিছে ক'ৰপৰা কৈছে মই কোন আপুনি কোন হেল্ল' আৰে ক'ত লাগি গ'ল ফোনটো এই দেৰিকা বেলেগত লাগি গ'লগৈ হ'ব আকৌ এবাৰ কৰোঁ আকৌ কৈ যাবে আৰে এই নাম্বাৰটো ইয়াৰ নহয় নেকি মোৰ গাতে দুখ কাজিয়া লাগিছে মই কি মৰিবলৈ তাৰ নাম্বাৰটো ডিলিট কৰি দিলোঁ ধেত তেৰিকা আকৌ এবাৰ কৰি চাওঁ আৰে ভাই তই ঠিক মাৰ মুখত টকা লগা আছে জিকিবই লাগিব মই আৰু তই ঠিক মাৰিবলৈ কাটিলোঁ যা হেল্ল' আৰে এই নাম্বাৰটো ইয়াৰ নহয় নেকি আপুনি কল কৰি থকা ব্যক্তিজন অস্থায়ীৰূপে সেৱাত নাই অনুগ্ৰহ কৰি কিছু সময়ৰ পিছত চেষ্টা কৰক হেল্ল' দেহা এই তেৰিকা ফোনটো মানে কি হৈ গৈছে বাৰু এই নাম্বাৰটোতো ঠিকেই আছে আকৌ এবাৰ শেষবাৰৰ বাবে মাৰি চাওঁ ধৰিলে ধৰিব নধৰিলে নাই বৰ দিগদাৰ ৰৈ আমনি লাগি গৈছে হেল্ল' মোবাইল ভাঙ পৰা আৰু IPL নাচাওঁ ইমান ডিষ্টাৰ্ব কৰে এক মিনিট মই কি দেখিছোঁ মই মোবাইল দেখিছিলোঁ ভাই পাৰ্ট 2 আহি আছে গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থওক